মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি উইলিয়াম ৱৰ্ডছৱৰ্থৰ দ্য ছলিটাৰী ৰেপাৰ নামৰ কবিতাটি আলোচনা কৰিম। প্ৰথমে আমি কবিৰ বিষয়ে অলপমান জানি লৈ আহোঁ। উইলিয়াম ৱৰ্ডছৱৰ্থৰ জন্ম হৈছিল 1770 আৰু মৃত্যু হৈছিল 1850। তেখেত ইংৰাজী সাহিত্যৰ ৰোমান্টিক যুগৰ এজন অতি গুৰুত্বপূৰ্ণ কবি। তেওঁক সাধাৰণতে পয়েট অফ নেচাৰ অৰ্থাৎ প্ৰকৃতিৰ কবি বুলি কোৱা হয়। তেওঁৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্যৰ লগতে সাধাৰণ মানুহৰ জীৱন, অনুভূতি, সুখ, দুখ আৰু স্মৃতিৰ গভীৰ প্ৰকাশ দেখা যায়। ৱৰ্ডছৱৰ্থৰ মতে প্ৰকৃতি কেৱল মানুহেই চাবলগীয়া সুন্দৰ দৃশ্য নহয়, প্ৰকৃতিয়ে মানুহৰ মনক শান্তি দিয়ে, অনুভূতিক সমৃদ্ধ কৰে আৰু জীৱনক নতুন অৰ্থ প্ৰদান কৰে। তেওঁৰ কবিতাৰ ভাষা সাধাৰণ আৰু স্বাভাৱিক, কিন্তু ইয়াৰ মাজত গভীৰ মানৱীয় অনুভূতি থাকে। দ্য ছলিটাৰী ৰেপাৰ তেওঁৰ এটা বিখ্যাত ৰোমান্টিক কবিতা। কবিতাটিত এগৰাকী অকলশৰীয়া পাহাৰীয়া যুৱতীৰ গানৰ জৰিয়তে প্ৰকৃতি, সংগীত, নিসংগতা, বিষাদ আৰু স্মৃতিৰ সুন্দৰ সমন্বয় ঘটিছে। কবিতাটিৰ বেকগ্ৰাউণ্ডটো এনেধৰণৰ। এই কবিতাটিত কবিয়ে স্কটলেণ্ডৰ হাইলেণ্ডছ অঞ্চলৰ এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ ছবি দাঙি ধৰিছে। কবিয়ে এখন পথাৰত এগৰাকী হাইলেণ্ড যুৱতীক অকলে শস্য চপাই থকা দেখা পায়। তাই নিজৰ কাম কৰি থাকোঁতে এটা বিষাদময় অথচ অতি মধুৰ গান গাই আছিল। কবিয়ে তাইৰ গানৰ ভাষা বুজি পোৱা নাছিল, কিন্তু ভাষা নুবুজিলেও গানটোৰ সুৰ আৰু অনুভূতিয়ে তেওঁক গভীৰভাৱে স্পৰ্শ কৰিছিল। সেয়েহে তেওঁ গানটোৰ বিষয়বস্তু সম্পৰ্কে বিভিন্ন অনুমান কৰে যে হয়তো অতীতৰ কোনো দুখজনক ঘটনা, কোনো যুদ্ধ অথবা সাধাৰণ মানুহৰ জীৱনৰ কোনো দুখ কষ্টৰ কথা। শেষত কবিয়ে সেই ঠাই এৰি গুচি যায়, কিন্তু যুৱতীগৰাকীৰ গানৰ সুৰ তেওঁৰ মনত গভীৰভাৱে ৰৈ যায়। এইটোৱেই কবিতাটিৰ মূল সৌন্দৰ্য। বাস্তৱ গানটো শেষ হৈ গ'লেও তাৰ অনুভূতি কবিৰ হৃদয়ত জীয়াই থাকে। আমি লাইন বাই লাইন আলোচনা কৰিম। প্ৰথম স্থানজাটো চোৱাচোন। বিহোল্ড হাৰ ছিংগল ইন দ্য ফিল্ড ইয়ন ছলিটাৰী হাইলেণ্ড লাছ। চোৱা, সেই অকলশৰীয়া হাইলেণ্ড যুৱতীগৰাকী পথাৰত অকলে আছে। কবিয়ে প্ৰথমতেই পাঠকৰ দৃষ্টি সেই যুৱতীগৰাকীৰ ফালে আকৰ্ষণ কৰিছে। তাই স্কটলেণ্ডৰ পাহাৰীয়া অঞ্চলৰ এগৰাকী যুৱতী আৰু এখন পথাৰত অকলে কাম কৰি আছে। ছলিটাৰী শব্দটোৱে তাইৰ একাকিত্ব আৰু নিসংগতাক প্ৰকাশ কৰিছে। কবিতাটোৰ আৰম্ভণিতে এই নিসংগ প্ৰাকৃতিক পৰিৱেশে এক শান্ত আৰু গভীৰ অনুভূতি সৃষ্টি কৰিছে। ৰেপিং এণ্ড ছিংগিং বাই হাৰছেল্ফ, ষ্টপ হিয়েৰ অৰ জেণ্টলি পাছ। ইয়াত কবিয়ে যুৱতীগৰাকীয়ে নিজৰ কাম কৰি থকাৰ সময়তে গান গাই আছে বুলি কৈছে। তাইৰ শ্ৰম আৰু সংগীত একেলগে মিলি এক মনোমোহা দৃশ্য সৃষ্টি কৰিছে। কবিয়ে পথিকসকলক তাইৰ গানত যাতে কোনো ধৰণৰ ব্যাঘাত নঘটে তাৰ বাবে নীৰৱে থাকিবলৈ কৈছে। কবিৰ নিজৰো গানটো শুনিবলৈ গভীৰ আগ্ৰহ জন্মিছে। Alone she cuts and binds the grain and sings a melancholy strain. তাই অকলে শস্য কাটিছে আৰু বান্ধিছে, লগতে এটা বিষাদময় সুৰৰ গান গাই আছে। ইয়াত যুৱতীগৰাকীৰ কঠোৰ পৰিশ্ৰম আৰু নিসংগতাৰ ছবি স্পষ্ট হৈছে। তাই অকলে শস্য চপাই আছে, কিন্তু তাইৰ গানটো কেৱল মধুৰ নহয়, ইয়াত গভীৰ বিষাদৰ অনুভূতি আছে। মেলানকালি শব্দটোৱে দুখ, বিষাদ বা মনটো মাৰি থকা অনুভূতিক বুজায়। কবিয়ে তাইৰ গানৰ ভাষা নুবুজিলেও তাৰ সুৰৰ মাজত থকা বিষাদ অনুভৱ কৰিছে। Oh, listen, for the veil profound is overflowing with the sound. শুনা, গভীৰ উপত্যকাখন তাইৰ গানৰ সুৰেৰে যেন ভৰি পৰিছে। পাহাৰীয়া অঞ্চলৰ গভীৰ আৰু শান্ত উপত্যকাখনত যুৱতীগৰাকীৰ গানৰ সুৰ প্ৰতিধ্বনিত হৈছে। প্ৰকৃতিৰ নীৰৱতাৰ মাজত তাইৰ কণ্ঠই এক বিশেষ সৌন্দৰ্যৰ সৃষ্টি কৰিছে। অভাৰফ্ল'য়িং শব্দটোৰ জৰিয়তে কবিয়ে বুজাইছে যে গানটোৰ সুৰ যেন সমগ্ৰ উপত্যকাখনতেই বিয়পি পৰিছে।
Second stanza, no nightingale did ever sound more welcome notes to weary bands. কোনো নাইটিংগেল চৰায়ে ভাগৰুৱা যাত্ৰীসকলৰ বাবে ইয়াতকৈ অধিক মধুৰ আৰু আদৰণীয় গান কেতিয়াও গোৱা নাই। নাইটিংগেল চৰাই অতি মধুৰ কণ্ঠৰ বাবে বিখ্যাত। কবিয়ে যুৱতীগৰাকীৰ গানৰ মধুৰতা প্ৰকাশ কৰিবলৈ নাইটিংগেলৰ উদাহৰণ দিছে। দীঘলীয়া যাত্ৰাত ভাগৰি পৰা মানুহৰ বাবে নাইটিংগেলৰ গান যেন শান্তি আৰু আনন্দৰ উৎস। কিন্তু কবিৰ অনুভৱ অনুসৰি যুৱতীগৰাকীৰ গান সেই মধুৰতাৰ পৰাও অধিক গভীৰ। Of travelers in some shady hunt among Arabian sands. আৰৱ মৰুভূমিৰ মাজত কোনো ছাঁযুক্ত ঠাইত জিৰণি লোৱা ভাগৰুৱা যাত্ৰীসকলৰ বাবেও নাইটিংগেলৰ মাত অতি আনন্দদায়ক। কবিয়ে আৰবিয়ান ডিজাৰ্টৰ এক কল্পিত দৃশ্য ইয়াত দাঙি ধৰিছে। গৰম আৰু শুকান মৰুভূমিৰ মাজেৰে যাত্ৰা কৰি ভাগৰি পৰা যাত্ৰীয়ে যদি কোনো ছাঁযুক্ত ঠাইত জিৰণি লোৱাৰ সময়ত নাইটিংগেলৰ মধুৰ মাত শুনে, তেন্তে সেই মাত তেওঁলোকৰ বাবে অতি আনন্দদায়ক হ'ব। ইয়াৰ জৰিয়তে কবিয়ে যুৱতীগৰাকীৰ গানৰ অসাধাৰণ মধুৰতা প্ৰকাশ কৰিছে। A voice so thrilling never was heard in springtime from the cuckoo bird. ইয়াত বসন্তকালত কোকো চৰাইৰ মাততো ইয়াৰ দৰে হৃদয়স্পৰ্শী আৰু আৱেগ জগোৱা কণ্ঠ কেতিয়াও শুনা হোৱা নাই বুলি উল্লেখ কৰিছে। কোকো চৰাইৰ মাত অৰ্থাৎ কুলিৰ মাত বসন্তকালৰ সৈতে জড়িত আৰু ইয়াক অতি মনোমোহা বুলি ধৰা হয়। কিন্তু কবিৰ মতে যুৱতীগৰাকীৰ গান কুকুৰ মাততকৈও অধিক হৃদয়স্পৰ্শী। থ্ৰিলিং শব্দটোৱে এনে গভীৰ অনুভূতি বুজায় যে মানুহৰ হৃদয়ক স্পৰ্শ কৰে। Breaking the silence of the seas among the forest habitats. ইয়াত দূৰৈৰ হেব্ৰিড দ্বীপসমূহৰ মাজত সাগৰৰ নীৰৱতা ভংগ কৰি কুকুৰ যেন মাত বিয়পি পৰে তেনেকুৱা অনুভৱ হৈছে। হেব্ৰিডছ হৈছে স্কটলেণ্ডৰ পশ্চিম উপকূলৰ ওচৰত থকা দ্বীপসমূহ। কবিয়ে এক বিশাল দূৰৱৰ্তী আৰু নীৰৱ প্ৰাকৃতিক পৰিৱেশৰ কল্পনা কৰিছে। সেই গভীৰ নীৰৱতাৰ মাজত কুলিৰ মাত যেন হঠাতেই শুনা যায়। এই তুলনাৰ জৰিয়তে কবিয়ে যুৱতীগৰাকীৰ গানৰ দূৰলৈ বিয়পি পৰা আৰু হৃদয়স্পৰ্শী শক্তি প্ৰকাশ কৰিছে। Third stanza, will no one tell me what she sings? Perhaps the plaintive numbers flow. কোনো এজনেও মোক ক'ব নোৱাৰে নেকি যে তাই কি গান গাইছে? হয়তো তাইৰ বিষাদময় সুৰবোৰ কোনো দুখৰ কথা প্ৰকাশ কৰিছে। ইয়াত কবিয়ে গানটো শুনি মুগ্ধ হৈছে, কিন্তু গানটোৰ ভাষা বুজি পোৱা নাই। সেয়েহে তেওঁৰ মনত কৌতূহল জন্মিছে। তেওঁ অনুমান কৰিছে যে গানটোৰ মাজত কোনো গভীৰ দুখ বা বেদনাৰ কাহিনী আছে। প্লেইণ্টিভ শব্দটোৱে কৰুণ আৰু দুখ ভৰা অনুভূতি প্ৰকাশ কৰে। For old unhappy far off things and battles long ago. হয়তো কবিয়ে প্ৰথম সম্ভাৱনা হিচাপে ভাবিছে যে যুৱতীগৰাকীয়ে হয়তো অতীতৰ কোনো বেদনাদায়ক ঘটনা বা যুদ্ধৰ কথা গাইছে। কোনো যুদ্ধই মানুহৰ জীৱনত দুখ, মৃত্যু আৰু বিচ্ছেদ কঢ়িয়াই আনিব পাৰে। সেয়েহে এনে বিষয়ৰ গানত বিষাদ থকাটো স্বাভাৱিক। Or is it some more humbly familiar matter of today? কবিয়ে আন এটা সম্ভাৱনাও প্ৰকাশ কৰিছে। গানটো কোনো পুৰণি যুদ্ধ বা ঐতিহাসিক ঘটনাৰ বিষয়ে নহ'বও পাৰে। হয়তো ই যুৱতীগৰাকীৰ নিজৰ দৈনন্দিন জীৱনৰ কোনো সাধাৰণ সুখ, দুখ, আশা, নিৰাশা, প্ৰেম, বিচ্ছেদ বা কষ্টৰ কথা। কবিয়ে গানটোৰ বিষয়ে নাজানিলেও ইয়াৰ অনুমতি উপলব্ধি কৰিছে। Fourth stanza, some natural sorrow, loss or pain that has been and may be again. হয়তো কোনো স্বাভাৱিক দুখ, কোনো বস্তু হেৰুৱাৰ বেদনা বা এনে কোনো কষ্টৰ কথা যি অতীততো ঘটিছে আৰু ভৱিষ্যতেও ঘটিব পাৰে। অৰ্থাৎ কবিয়ে ইয়াত সাৰ্বজনীন মানৱীয় দুখ কষ্টৰ কথা কৈছে। মানুহৰ জীৱনত দুখ, ক্ষতি, বিচ্ছেদ আৰু বেদনা অতীততো আছিল আৰু ভৱিষ্যতেও থাকিব। অৰ্থাৎ এইবোৰ কোনো এজন মানুহৰ মাজতে সীমাবদ্ধ নহয়। এইবোৰ সকলো মানুহৰ জীৱনৰ অংশ। Whatever the theme, the maiden sang as if her song could have no ending.
গানটোৰ বিষয় যিয়েই নহওক যুৱতীগৰাকীয়ে এনেদৰে গান গাই আছিল যেন সেই গানৰ কোনো শেষ নাই। এতিয়া কবিয়ে গানটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰাটো এৰি গানটোৰ সৌন্দৰ্য উপলব্ধি কৰিছে। গানটো দুখৰ হওক বা সুখৰ হওক, তাৰ সুৰে কবিক গভীৰভাৱে আকৰ্ষণ কৰিছে। তেওঁৰ মনত এনে অনুভৱ হৈছে যেন এই মধুৰ গানটো কেতিয়াও শেষ নহ'ব। I saw her singing at her work and over the sickle bending. মই তাইক নিজৰ কাম কৰি থকা আৰু কাঁচিৰে শস্য কাটিবলৈ হালি পৰা অৱস্থাত গান গাই থকা দেখিছিলোঁ। কবিয়ে আকৌ সেই দৃশ্যটো মনত পেলাইছে। যুৱতীগৰাকী নিজৰ কামত ব্যস্ত, কাঁচিৰে শস্য কাটিছে আৰু একেই সময়তে গান গাইছে। ইয়াত শ্ৰম, প্ৰকৃতি আৰু সংগীত একেলগে মিলি এক সুন্দৰ দৃশ্যৰ সৃষ্টি কৰিছে। I listened motionless and still, and as I mounted up the hill. মই একেবাৰে নিশ্চল হৈ তাইৰ গান শুনি আছিলোঁ আৰু যেতিয়া মই পাহাৰৰ ওপৰলৈ উঠি যাবলৈ ধৰিলোঁ। ইয়াত যুৱতীগৰাকীৰ গানত কবি ইমানেই মুগ্ধ হৈছিল যে তেওঁ একেবাৰে স্থিৰ হৈ গানটো শুনি থাকিল। অৱশেষত তেওঁ সেই ঠাই এৰি পাহাৰৰ ওপৰলৈ উঠি যাবলৈ ধৰিলে, কিন্তু গানটোৱে ইতিমধ্যে তেওঁৰ মনত এক গভীৰ ছাপ পেলাইছিল। The music in my heart I bore long after it was heard no more. গানটো আৰু শুনিবলৈ নোপোৱা বহু সময়ৰ পিছতো মই সেই সংগীত মোৰ হৃদয়ত কঢ়িয়াই লৈ ফুৰিলোঁ। এই দুটা পংক্তি কবিতাটোৰ সাৰাংশ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৱ প্ৰকাশ কৰিছে। কবিয়ে সেই ঠাই এৰি গুচি গ'ল। যুৱতীগৰাকীৰ গানৰ শব্দ ক্ৰমান্বয়ে তেওঁৰ কাণৰ পৰা আঁতৰি গ'ল, কিন্তু গানটোৰ সুৰ, সৌন্দৰ্য আৰু অনুভূতি তেওঁৰ হৃদয়ত স্থায়ী হৈ থাকিল। ইয়াৰ দ্বাৰা ৱৰ্ডছৱৰ্থে দেখুৱাইছে যে এটা সুন্দৰ সংগীত বা গভীৰ অনুভূতিৰ অভিজ্ঞতা বাস্তৱ মুহূৰ্ত শেষ হোৱাৰ পিছতো মানুহৰ মনত দীৰ্ঘ দিনলৈ জীয়াই থাকিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল।